Kedam tang there poni phai inkora ke thom inkora pli arni bothunga ji akasi ganga long asamangkang pi hirjera songa tumpen hirjer ki hirka che patia mai along Sahitya Bhaskar anong Rongbong Terang aphan kepajir ponji aphan chi siklo. Bonta Professor Rongbong Terang bangso hut alangli jongjunga katora penajok chetong dun un idetlo. Bonta all Assam hirjer ki hira songa tumpen alangli phan ki pi kepajir ji anong bangki puthot kedam tang jang mini phai ke thom arni Professor Rongbong Terang abohalong an humri damsi Sahitya Bhaskar isi RD ke doklong anong pipajir damlo. Bangso hut Assam hirjir ki hirasong karbiang long aro ameipu anparta tiri pialong claim abang pu sayat parbich hasin pen Japon si bangso nong pipajir dam. Nili tuma songpen abangke kai kita asamang kang along kedo an hirjir ki hira tuma phan manpen ki pilapen kang thurpon henlo. Lasi piniar ni Professor Rongbong Terang aphan setami lapusana nong ke thipen nong ke pajir pon long abangke nili tuma phan isi ning karong arni lo pusi che hokpon lo pusi ningje pon. প্ৰদৰ্শন কবিসমূহৰ মূল উদ্দেশ্য হৈছে যে কবিতাক মানুহৰ মাজলৈ লৈ যোৱা মানুহৰ হৃদয়ৰ ভাষা মুখৰ ভাষা যাতে কবিতা হৈ পৰে। আজি আমাৰ বাবে এটা গৌৰৱৰ দিন যে প্ৰদৰ্শন কবি সন্মিলনে শ্ৰদ্ধাৰ সাহিত্যিক ৰংবং তেৰাং ছাৰক আমাৰ সৰ্বোচ্চ সন্মান সাহিত্য ভাস্কৰ বঁটা প্ৰদান কৰা হৈছে। আমি পূৰ্বতে এই বঁটা নগেন শইকীয়া ছাৰ আমাৰ লখিমপুৰ ছাৰকো দিছিলোঁ। আমি এই বঁটা কেৱল কবিতাৰ লগত চৰ্চা কৰা ব্যক্তিকে নহয় যে অসমীয়া সাহিত্য জগতখনলৈ যিসকল বৰেণ্য ব্যক্তিয়ে অৱদান আগবঢ়াইছে তেখেতসকলক আমি এই সন্মানেৰে সন্মানিত কৰোঁ। মধ্যকালীন অধিৱেশন আমি কাম মাইল তেৰাং ছাৰ তেৰাং ছাৰ মিলিত সদৌ অসম কবি সন্মিলন আহিলে সাহিত্য ভাস্কৰ কোৱানো এই alangli halang sarni orendo lawarna je tongnu ne belo pasti pini hodo okom kobi khonmilon kongchun ba sayat parvesh hussein ke hai mache tongnu benda kalbiang long kobi khonmilon mai pho tunda mache tongnu so jine to so nong sar pa mane thonnu pasi sar ning samben de aru hei karone ami hodo okom kobi khonmilon tekhato asu All Assam hirjir ki hira kaya hin pen nili phan lapusona nong na pajir ponji pua bangke nili matha matsi matha the seta me lapuson nili phanang ki pi pajir pona bangke nili ninga klong pen alangli tuma phan choro pon lo pusi Professor Rongbong Terang pen ningje pon no moi ye April or ji 3 tarikh aru বহাগ বিহুৰ নতুন বছৰৰ বহাগ ৰঙালী বিহুৰ আগমুহূৰ্তত সদৌ অসম কবি সন্মিলনে মোৰ ঘৰলৈকে আহি যিটো সাহিত্য ভাস্কৰ বঁটা মোৰ প্ৰদান কৰিলে সেইটো মোৰ জীৱনৰ এটা ক'ব নোৱাৰা এটা আনন্দৰ বিষয় আৰু মই প্ৰকাশ কৰিবলৈ মোৰ শব্দ নাই। কিয়নো মই নিজকে মই কবি বুলি নকওঁ কবিতা লিখাও নাই গতিকে সদৌ অসম কবি সন্মিলনে অসমৰ কবিসকলে মোক কিয় এনেধৰণৰ এটা মানে সন্মান প্ৰদান কৰিলে মই ভাবিব পৰা নাই কিন্তু তথাপিতো মই তেখেতসকলে মোৰ বা অসম কবি সন্মিলনৰ সকলো কবিসকলকে মোৰ শ্ৰদ্ধা জনাইছোঁ শুভেচ্ছা জনাইছোঁ। নতুন বছৰৰ সকলোৰে তেওঁলোকলৈ এটা শুভেচ্ছা জনাইছোঁ যে আগলৈকো যেন যিহেতুকে মই পাহাৰৰ গতিকে কবি পাহাৰৰ হওক ভৈয়ামৰে হওক এই সকলোবিলাকৰ হৃদয়ৰ কথাবিলাক একেই গতিকে মই সেইটোৱে মই অনুভৱ কৰোঁ যে কবিসকলৰ হৃদয়ৰ কথাবিলাক পাহাৰৰ কবিয়ে হওক ভৈয়ামৰ কবিয়ে হওক হৃদয়ৰ যিখিনি আবেদনবিলাক আবেগ অনুভূতিবিলাক একেই গতিকে মানুহৰ এই সুন্দৰ কথাবিলাক হৃদয়ৰ কথাবিলাক কবিসকলে বুটলিব পাৰি অসমৰ জনগণৰ মাজত সাহিত্যপ্ৰেমী প্ৰেমীসকলৰ মাজত কবিতা কাব্য যি ভাল পায়
সেইসকলৰ মাজত হৃদয়ৰ কথাবিলাক বিলাই দিব পাৰিছে। ইয়াতকৈ আৰু ডাঙৰ এটা সাহিত্যৰ এটা ডাঙৰ কি ঘটনা হ'ব পাৰে। গতিকে মই সঁচাকৈ মই নিজে অভিভূত হৈছোঁ। মোৰ ঠিকেই আছে, মোৰ বয়সৰ লগে লগে এইবোৰ হৈয়ে থাকিব। তথাপিতো মই আজি নিজেই এই বঁটাটো গ্ৰহণ কৰিবলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ। হৰসিং ৰংহাং ৰিপৰ্ট KETV নিউজ।